শাস্ত্ৰই কৈছে সেইকাৰণে পঞ্চযজ্ঞৰ কথা। গতিকে এই পঞ্চযজ্ঞ নিত্য আচৰণীয়, ইয়াক ত্যাগৰ কথা কোৱা কিন্তু যিজনে ইয়াক ত্যাগ কৰিব এইসমূহক সেই ত্যাগক কি কোৱা হৈছে? তামসিক ত্যাগ। ইয়াৰ পাছত ৰাজসিক ত্যাগৰ কথা কৈছে যে দুখী নিত্যেব যতঃ কৰ্ম কায়্য ক্লেশ সাভাত তেজতঃ স্বকৃত্বা ৰাজসং ত্যাগম নৈব ত্যাগ ফলং লভে। যে যিজনে শাৰীৰিক মানসিক কষ্ট হোৱাৰ ফলত কৰণীয় কামখিনি এলাহত নকৰাকৈ থাকে, তেতিয়া সেই ত্যাগক কোৱা হৈছে ৰাজসিক ত্যাগ। এলাহত চাবচোন কিছুমান ভাল কৰিব পৰা কামটো আমি নকৰাকৈ থাকো। কেতিয়াবা এনেকুৱা হয় যে আলস্যতা হৈছে প্ৰমাদৰ আৰম্ভণি। সেই এলাহ প্ৰকৃত কৰিব পৰা কামটো যেতিয়া কেতিয়াবা চাবচোন এই কিছুমানক দেখা যায়, চাবচোন আমি কাৰোকে বস্তু দলিয়াই দিয়াৰ দৰ্শনটো আমাৰ ক'তো নাই। ঘৰতো বোলে আমি কেতিয়াও অভ্যাস কৰিব লাগিলে পটকে কিবা এটা দিছে হোম লওঁ বুলি দলিয়াই দিয়া। ভৰিটো নিচা ওচৰতে গৈ আমি নিজে হাতত নিজে আহিব পাৰোঁ নহয়, এতিয়া দলিয়াই দিওঁ, এইটো কি? এইটো এটা প্ৰমাণ। গতিকে যিটো এলাহৰ বাবে আমি নকৰাকৈ থাকো সেই ত্যাগটোক কোৱা হৈছে ৰাজসিক ত্যাগ। আৰু সাত্বিক ত্যাগ, সাত্বিক ত্যাগৰ বিষয়ে ভগৱন্তই কৈছে কি যে কাৰ্য নিত্যেব যতঃ কৰ্ম নিয়তং ক্ৰিয়তে অৰ্জুন সংগ্ৰান্তত্ব ফলং চৈব সত্যাগম সাত্বিকো মতঃ। যে হে অৰ্জুন, যেতিয়া কোনো এজন ব্যক্তিয়ে আসক্তি বৰ্জন কৰি সকলো ফলৰ কামনা পৰিত্যাগ কৰি কেৱল নিজৰ কৰ্তব্যৰূপ বিহিত বুলি কোনো এটা কাম কৰে, তেতিয়া সেই কৰ্মৰ লগত জড়িত ত্যাগক সাত্বিক ত্যাগ বুলি কোৱা হয়। অৰ্থাৎ সহজ অৰ্থত ক'বলৈ গ'লে নিজৰ দায়িত্ব কৰ্মখিনি যেতিয়া নিৰাসক্ত ভাৱত যেতিয়া আচৰণ কৰে, ফলটো ত্যাগ কৰি দিলে নহয়, সেইটোক কোৱা হৈছে সাত্বিক ত্যাগ। তামসিক ত্যাগৰ জৰিয়তে জীৱ অধোগতি যায়, ৰাজসিক ত্যাগৰ জৰিয়তে জীৱ মোহত থাকে, আৰু সাত্বিক ত্যাগৰ জৰিয়তে জীৱৰ গতি প্ৰশস্ত হয়। সেইবাবে আমাক ত্যাগ লাগে। নাস্তি ত্যাগ সমম সূক্ষ্ম, ত্যাগৰ সমান সুখ নাই। কিন্তু কি ত্যাগ? সাত্বিক ত্যাগ। ইয়াৰ পাছত ভগৱন্তই পুনৰ কৈছে যে দৃষ্টতু কুশলম কৰ্ম কুশলীনানুপজ্যতে ত্যাগী সুসত্ব সমাবিষ্টম মেধাবী চিত্ত সংশয়। যে সত্যগুণত অৱস্থিত মেধাবী ত্যাগী এজনৰ অশুভ কৰ্মৰ প্ৰতি দেশ নাথাকে আৰু শুভ কৰ্মৰ প্ৰতি আসক্তি নাথাকে, আৰু কৰ্মৰ বিষয়ে তেওঁৰ মনত কোনো সংশয় নাথাকে। যিজনে সাত্বিক ত্যাগ কৰিব পাৰে, কৰবাত যদি কোনোবা অশুভ কৰ্ম কৰে তাতো তেওঁ মন বিতুষ্ট নহয়, কোনোবাই শুভ কৰ্ম কৰিছে তাতো তেওঁ মন আসক্ত নহয় যে তেওঁ এইটো কৰিছে মই এইটো কৰিব লাগে, মই কেলে নাই, এই ভাৱনাটো মনলৈ নাহে, তেওঁ স্থিৰে থাকে। সেই স্থিৰতাই কি কৰে? ভগৱন্তৰ ওচৰলৈ যোৱা পথটো আৰু পৰিপক্ক কৰি তোলে। ইয়াৰ পাছত কৈছে কি যে নহি দেহ বিতাম সত্যম তত্ত্ব কৰ্মান্যশেষতঃ যস্তু কৰ্ম পদত্যাগী সত্যাগী ইত্যভিধীয়তে। দেহধাৰী জীৱ এজনে সকলো কৰ্ম ত্যাগ কৰাটো বাস্তৱিকতে অসম্ভৱ। আচ্ছা, সকলো কৰ্ম আমি ত্যাগ কৰাটো কোনো প্ৰকাৰে সম্ভৱ নহয়, এই কথা চাওকচোন। শেষত গৈ ভগৱন্তই স্বীকাৰ কৰিছে। কিন্তু যিজনে নিজৰ কৰ্মৰ ফলসমূহ ত্যাগ কৰে প্ৰকৃততে তেওঁকহে যথাৰ্থতে ত্যাগী বুলি কোৱা হয়। ত্যাগী কোনজন? বোলে খাবলৈ ববলৈ এৰি দিলে আৰু ঈশ্বৰ পাবলৈ দিলে, সেইজন ত্যাগী নহবও পাৰে। যিজনে প্ৰকৃততে কৰ্ম ফলসমূহৰ ইচ্ছা ত্যাগ কৰিছে সেইজন হৈছে প্ৰকৃত ত্যাগী। অনিষ্টমিষ্টম নিঃশংস ত্ৰিবিধম কৰ্মণঃ ফলম ভৱত্যত্যাগিনাম প্ৰেত্যনহতু সন্ন্যাসিনাং কশ্চিৎ। যিজন ত্যাগী নহয় তেওঁ তেওঁৰ মৃত্যুৰ পিছত অনিষ্ট, ইষ্ট আৰু মিশ্ৰিত এই তিনিবিধ কৰ্মফল ভোগ কৰিব লগা হয়। অৰ্থাৎ যিজনে এই সাত্বিক ত্যাগৰ প্ৰতি মনত ভাৱনা সৃষ্টি কৰে তেওঁ কি অনিষ্ট, ইষ্ট আৰু মিশ্ৰিত এই তিনি প্ৰকাৰৰ ফল ভোগ কৰিব লাগে। অনিষ্ট ফল মানে কি? যি ইচ্ছা কৰা নাই। আমি কেতিয়াবা জীৱনত এনেকুৱা হয় নাই যে কেতিয়াও মই জীৱনত এইটো ঘটিব বুলি ভবা নাছিলো, কিন্তু ঘপককে ঘটি যায়। সেইটো হৈছে অনিচ্ছা শব্দ। প্ৰকৃততে মোৰ হয়তো অনিচ্ছা আছিল, কিন্তু পূৰ্বত মোৰ এনেকুৱা কৰ্ম জমা আছিল যাৰ ফলৰূপত মই আজি এই পৰিস্থিতিটোৰ সন্মুখীন হ'বলগীয়া হ'ল। বেয়া লাগিলে ভাল হওক বেয়া হওক সেইটো নিজৰ কৰ্মৰ কথা, সেইটো হৈছে অনিষ্ট ফল। আৰু ইচ্ছিত ফল, ইষ্ট ফল। কেতিয়াবা এনেকুৱাও হৈ যায় যে মই ভাবি আছো ভাল কিবা এটা হ'ব, ভালটো হৈ যায়। পূৰ্বতে
পূৰ্বতে এনেকুৱা কৰ্মৰ মেমৰিত জমা আছিল, পূৰ্বতে কৰ্ম এনেকুৱা খেতি কৰি থোৱা আছিল, তেওঁ ভাল কৰ্মটো বৰ্তমান এই জন্মত ভুগিব লাগিব। সেইটো হৈছে ইষ্টিত ফল। আৰু মিশ্ৰিত ফল কোনটো? যিটো ভাল নহয় বেয়া ভাওনা চাবলৈ। ভাওনা চাবলৈ কালি মানুহ কোনোবা এটা প্ৰসংগত এই ফলটো কয় ভালেই হ'ল, তথাপি আকৌ একো নহ'ল নহয় সেইকাৰণে বেয়া হ'ল। এই দুটা মিশ্ৰিত ফল যে, এই মিশ্ৰিত ফল। গতিকে যিজন ত্যাগী নহয়, সেই ত্যাগীজনে তিনি প্ৰকাৰ ফলতে বদ্ধ থাকিবলগীয়া হয়, ইষ্টিত আৰু অনিষ্টিত, মিশ্ৰিত। পঞ্চচেতানি মহাবাহু কারণানি নিবোধমে সাংখ্যকৃতানি প্রক্তানি সিদ্ধয়ে সর্বকর্মণাম। যে হে মহাবাহু অৰ্জুন, সকলো কাম সুসম্পন্ন হ'বৰ বাবে 5 বিধ কাৰণ আছে। যে আমি জীৱনটো যিকোনো কাম কৰাৰ বাবে তাৰ অন্তৰত মূলত 5 বিধ কাৰণ থাকে। আৰু কিবা এটা কাম কৰিবলৈ যোৱাৰ আগমুহূৰ্তটো সফলতা লাভ কৰিবলৈ ষ্টেপ বাই ষ্টেপ কেনেকৈ আমি প্লেনটো বনাব লাগে সেইটো ভগৱন্তই ইয়াত এটা শাৰীত কৈ দিছে। কন্যাৰ যুগৰ 14 নং শ্লোক যে অধিষ্ঠানম তথা কৰ্তা কৰণম য় পৃথক বিধম বিবিধাস্য পৃথক চেষ্টা দৈব শৈবাত্ম পঞ্চমম। যে কিবা এটা কাম কৰাৰ আগমুহূৰ্তত আমি 5টা বস্তু নিজক স্পষ্ট কৰি লোৱা প্ৰয়োজন। প্ৰথম অধিষ্ঠান, অৰ্থাৎ সেই কামটো কৰাৰ বাবে মোৰ কিমান যোগ্যতা আছে, মই নিজে সেই কামটো সেই লক্ষ্যটো পাব পাৰিম নে নাই, প্ৰথম নিজক বিশ্লেষণ, নহয়নে? লক্ষ্যটো স্থিৰ কৰাৰ আগতে নিজক বিশ্লেষণ কৰিব লাগিব যে মই এইটো সাৰ্ভাইভ মানে সেই দিশত মই আগবাঢ়িব পাৰিম নে নোৱাৰিম, সেই দিশত আগবাঢ়িবলৈ মই নিজে প্ৰস্তুত হয় নে নহয়, মোৰ কিখিনি দুৰ্বলতা আছে, সেইখিনি আমি সুনিৰ্দিষ্ট কৰি ল'ব লাগিব। সেইকাৰণে প্ৰথম অধিষ্ঠানম তথা কৰ্তাজনৰ প্ৰথম অধিষ্ঠান নিজৰ স্থিতি, অধিষ্ঠানম তথা কৰ্তা কৰণীয় পৃথক বিধম। ইয়াৰ পিছত আমাৰ কাম এটা কিহে কৰায়, ইন্দ্ৰিয়সমূহে, নহয়নে? ইন্দ্ৰিয়সমূহৰ স্থিতিটো কি? ইন্দ্ৰিয়সমূহৰ স্থিতিৰ কথা এইকাৰণেই কোৱা হৈছে কাৰণ মই লক্ষ্যটো স্থিৰ কৰাৰ পাছতো যদি ইন্দ্ৰিয়সমূহৰ স্থিতিসমূহ অনুকূল নহয়, তেতিয়াহ'লে কিন্তু লক্ষ্যটো স্পষ্ট থকাৰ পাছতো মই তাক পাব নোৱাৰিবও পাৰোঁ। কিদৰে? অহা কালিলৈ যেনিবা মই পৰীক্ষা এটা দিব লাগে, নহয়নে? পৰীক্ষাটোৰ কাৰণে মই আজি ধৰি লওক ভালকৈ ৰিভিজন এটা